আজি আমাৰ ঘৰত শাক খাবলৈ এটুপিও তেল নাই। সেইবাবে মায়ে ৰাতিপুৱাই ৰ'দটো দিয়াৰ বাবে পুৰা সৰিয়হ ধোৱাত ব্যস্ত হৈ আছে। আৰু ৰাজলক্ষ্মীয়ে স্কুললৈ ওলাইছিলেহে দেউতাই আনিলে বেতগাজ আৰু সেয়া দেখিলে নহয় চেংমৰা ঢেকীয়া এইবোৰ বুটলি আনিলেগৈ। কাৰণ কালি ৰাতি দেউতাই আনি থৈছিলে চেনি মাছ, ঢেকীয়া, বেতগাজ আৰু ঔটেঙা। কি মজা লাগে। আৰু মায়েও ওচৰৰ মানুহঘৰৰ পৰা জিলমিল, খুতৰা আৰু মানিমুনি বুটলি আনিলেগৈ। আমাৰ গাঁৱৰ জেগাবোৰত সেইবোৰে ভাল নহয়নে? আৰু এইপিনে মই বনাবলৈ বুলি ল'লোঁ। ৰাতিপুৱাই মায়েনো কিমান কাম কৰিব, সেইবাবে মই বনাবলৈ ল'লোঁ। আৰু এটুপিও তেল নাছিলে বুলি কৈছিলে ন, ক'ৰ পৰা পালোঁ বুলি ভাবিছে চাগে নহয়নে? মায়ে দোকানৰ পৰাই কিনি আনিলেগৈ। ঘৰত সৰিয়হ থাকিও তেল কিনি খাবলগীয়া হৈছে, কাৰণ বৰষুণ দি আছিলে যে নেৰানেপেৰাকৈ, সেইকাৰণে ধুব পৰা নাছিলে। আৰু আপোনালোকে অসমৰ এগৰাকী মানুহক বহুত ট্ৰল কৰি আছে, কাৰণ তেওঁ মানে এনেকৈ ভিডিঅ' এটা দিছিলে আমাৰ ঘৰত তেল এটুপিও নাই বুলি। কাৰণ তেওঁ বৰষুণ দি আছিলে চাগে, সৰিয়হ ধুব পৰা নাছিলে। আৰু সৰিয়হ থকা মানুহবোৰে তেল চেল কিনি নাখায়, ঘৰৰ তেল খাই থাকে যিহেতু। সেইবুলি কৈ ভিডিঅ'টো বনালে বুলি আমাৰ অসমখনত গোটেই অকল এটুপিও তেল নাই, অকল সেইটো ডাইলগে আৰু। ঔটেঙা নাই কাৰণে চেনি মাছ, বেতগাজ আৰু ঢেকীয়াৰ তেতেলী দিয়ে বনালোঁ আৰু চেংমৰা মাছৰ মাথা দি ভাজিলোঁ। আৰু আপোনালোকে কঠীয়াৰ বাবে লাই গুটি, লফা গুটি, ধনিয়া গুটি এইবোৰ কাটিলে নে? আমাৰ মায়ে কাটি আছে চাওকচোন। আমাৰ ঘৰতে মান ধনিয়া আছে দেই, মই মান ধনিয়া খাই বহুত ভাল পাওঁ। আৰু ৰাজলক্ষ্মীক আনিবলৈ হ'লেই নহয়, ইয়াৰ ৰাজলক্ষ্মীক আনিলোঁ স্কুলৰ পৰা, আজি পৰীক্ষাও শেষ হ'ল। সেইবাবে তাইৰ লগৰ চম্পকে বাহিৰে বাহিৰে খেলিবলৈ বুলি আহিলে, তাইৰ লগত দুইটাই খেলি থকাত ব্যস্ত আছিলে। বাই বাই।